ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত গোলাকাৰ দাপোনৰ লগত জড়িত কিছুমান সংজ্ঞাৰ বিষয়ে পঢ়ি আছিলোঁ। তাত আমি মেৰু আৰু ভাঁজ কেন্দ্ৰৰ বিষয়ে পঢ়িলোঁ। আজি আমি পঢ়িম গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ। মই তোমালোকক আগতেই উল্লেখ কৰিছিলোঁ যে গোলাকাৰ দাপোনবোৰ এটা গোলকৰ অংশ বিশেষ। এতিয়া যদি এই অৱতল দাপোনখনেই চাওঁ তেনেহ'লে দেখিম যে ইও এটা গোলকৰ অংশ আৰু এই গোলকৰ ব্যাসাৰ্ধডালেই হ'ব দাপোনখনৰো ভাঁজ ব্যাসাৰ্ধ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ই ভাঁজ কেন্দ্ৰ চি আৰু মেৰু পিৰ মাজৰ দূৰত্ব আৰু ইয়াক ইংৰাজী আৰ আখৰেৰে সূচোৱা হয়। ঠিক তেনেদৰেই উত্তল দাপোনৰ ক্ষেত্ৰতো চি আৰু পিৰ মাজৰ দূৰত্বই হ'ব ভাঁজ ব্যাসাৰ্ধ। তোমালোকে ভাঁজ ব্যাসাৰ্ধ অংকন কৰিবলৈ হ'লে চিত্ৰত দেখুওৱাৰ দৰে অংকন কৰিবা। এতিয়া তোমালোকে ভাঁজ ব্যাসাৰ্ধৰ সংজ্ঞাটো লিখি লোৱা। গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক গোলাকাৰ দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে। আনহাতে ভাঁজ ব্যাসাৰ্ধ আৰ হৈছে ভাঁজ কেন্দ্ৰ চি আৰু মেৰু পিৰ মাজৰ দূৰত্ব। এইবাৰ আমি গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ বিষয়ে আলোচনা কৰোঁ আহা। যিকোনো গোলাকাৰ দাপোন এখন, ধৰা হওক অৱতল দাপোন এখন, তাৰ মেৰু পি আৰু ভাঁজ কেন্দ্ৰ চিৰ মাজেৰে যদি এডাল আমি ৰেখা অংকন কৰোঁ, এই ৰেখাডালেই হ'ব মুখ্য অক্ষ। তোমালোকে অৱতল দাপোনৰ বাবে বহীত এনেদৰে অংকন কৰি ল'বা আৰু উত্তল দাপোনৰ বাবে এইদৰে অংকন কৰিবা। এতিয়া তোমালোকে মুখ্য অক্ষৰ সংজ্ঞাটো লিখি লোৱা। গোলাকাৰ দাপোনৰ মেৰু পি আৰু ভাঁজ কেন্দ্ৰ চিৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাক মুখ্য অক্ষ বোলে। এইবাৰ আমি চাওঁ আহা গোলাকাৰ দাপোনৰ মুখ্য ফ'কাছ মানে কি। দুয়োখন গোলাকাৰ দাপোনৰ ক্ষেত্ৰতেই মুখ্য ফ'কাছৰ সংজ্ঞাটো অলপ ভিন্ন হয়। প্ৰথমতে আমি অৱতল দাপোনৰ ক্ষেত্ৰত চাওঁ আহা। অৱতল দাপোনৰ মুখ্য অক্ষডালৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আহে সেইবোৰে দাপোনখনত খুন্দা খাই মুখ্য অক্ষডালত থকা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ যায় বা তাত কটাকটি কৰা যেন লাগে। এই নিৰ্দিষ্ট বিন্দুটোকেই অৱতল দাপোনখনৰ মুখ্য ফ'কাছ বোলে। তোমালোকে এই চিত্ৰটো বহীত অংকন কৰি লোৱা। এইবাৰ তোমালোকে অৱতল দাপোনৰ বাবে মুখ্য ফ'কাছৰ সংজ্ঞাটো লিখি লোৱা। অৱতল দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে। এই বিন্দুটোকেই অৱতল দাপোনখনৰ মুখ্য ফ'কাছ বোলে। এইবাৰ উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য ফ'কাছ কাক বোলে চাওঁ আহা। এতিয়া চোৱা, এই উত্তল দাপোনখনৰ মুখ্য অক্ষডালৰ সমান্তৰালকৈ দুডাল ৰশ্মি আহিছে আৰু সেই ৰশ্মি দুডালে দাপোনখনত খুন্দা খাই আঁতৰি গৈছে। কিন্তু এই ৰশ্মি দুডাল দেখাত এনেকুৱা লাগিছে যে ই দাপোনৰ পাছফালৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই আহিছে। এই নিৰ্দিষ্ট বিন্দুটোৱে হৈছে উত্তল দাপোনখনৰ মুখ্য ফ'কাছ। তোমালোকে চিত্ৰটো বহীত অংকন কৰি লোৱা। এইবাৰ তোমালোকে উত্তল দাপোনৰ বাবে মুখ্য ফ'কাছৰ সংজ্ঞাটো লিখি লোৱা। উত্তল দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত দাপোনৰ পাছফালে মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে। উক্ত বিন্দুটোকে উত্তল দাপোনখনৰ মুখ্য ফ'কাছ বোলে। এইবাৰ চাওঁ আহা ফ'কাছ দৈৰ্ঘ্য মানে কি। ফ'কাছ দৈৰ্ঘ্য হৈছে মুখ্য ফ'কাছ এফ আৰু মেৰু পিৰ মাজৰ দূৰত্ব। ইয়াক ইংৰাজী স্মল এফেৰে সূচোৱা হয়। তোমালোকে বহীত এই চিত্ৰ দুটা আঁকি লোৱা। এইবাৰ ফ'কাছ দৈৰ্ঘ্যৰ সংজ্ঞাটো লিখি লোৱা। মেৰুৰ পৰা মুখ্য ফ'কাছৰ মাজৰ দূৰত্বক ফ'কাছ দৈৰ্ঘ্য বোলা হয়। ইয়াক ইংৰাজী স্মল এফ আখৰেৰে সূচোৱা হয়। এইবাৰ গোলাকাৰ দাপোনৰ গবাক্ষ বা ছিদ্ৰ কাক কয় আমি চাওঁ আহা। আমি যদি গোলাকাৰ দাপোন এখন চাওঁ তেনেহ'লে তাৰ যিখন প্ৰতিফলন পৃষ্ঠ সেই প্ৰতিফলন পৃষ্ঠৰ ব্যাসেই হ'ব দাপোনখনৰ গবাক্ষ বা ছিদ্ৰ। ইয়াত MN ব্যাসডালে গবাক্ষ বা ছিদ্ৰ বুজাইছে। চিত্ৰত দেখুওৱাৰ দৰে দুয়োখন দাপোনতে
MN হ'ব গবাক্ষ বা ছিদ্ৰ। তোমালোকে আঁকি লোৱা। এইবাৰ তোমালোকে গবাক্ষ বা ছিদ্ৰৰ সংজ্ঞাটো লিখি লোৱা। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক গবাক্ষ বা ছিদ্ৰ বোলে আৰু চিত্ৰত MN দূৰত্বই গবাক্ষ সূচাইছে। আজি মই তোমালোকলৈ এটা প্ৰশ্ন লৈ আহিছোঁ। তোমালোকে পাৰিলে উত্তৰটো দিবা। কোনখন গোলাকাৰ দাপোনৰ ভাঁজকেন্দ্ৰ সন্মুখৰ ফালে থাকে আৰু কোনখনৰ পাছফালে থাকে? তেন্তে ছাত্ৰ ছাত্ৰীসকল, মই আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক ৰশ্মি চিত্ৰ অংকনৰ নিয়মসমূহ শিকাম।